হেল্ল' গাইজ, আজি নতুন এটা ৰেচিপি লৈছোঁ। আলুৰ খাস্তা বা আলুৰ কচুৰি ক'ব পাৰি। ইমান খাই টেষ্টি লাগে ন, বঢ়িয়া লাগে। আপোনালোকে আবেলি নাস্তা কৰি খাব পাৰে বা ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। ব'লক কেনেকৈ বনাওঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। আৰু ইমান চফ্ট, ইমান নৰম হয়। কিদৰে বনালোঁ দুটা সামগ্ৰীৰে ব'লকচোন। এয়া লৈ লৈছোঁ মই এটা বাচন, তাত লৈ লৈছোঁ 1 কাপ ময়দা। এয়া ময়দা লৈ লৈছোঁ আৰু অকণমান নিমখ লৈছোঁ। 1 চামুচ লৈ লৈছোঁ মই ৰিফাইন তেল। এইখিনি ভালদৰে এতিয়া মই মিলাই ল'ম আৰু অকণমান কৰি পানী দি এইখিনি মই মাৰি ল'ম। যেনেকৈ আটা মাৰে, মানে ৰুটিৰ কাৰণে বনাই লৈ সেনেকৈ এটা ডো বনাই ল'ম। এইখিনি ভালদৰে এতিয়া মাৰা হৈ গৈছে। এইখিনি মই এতিয়া এখন ঢাকনেৰে 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া নেক্সট প্ৰচেছলৈ আহিছোঁ। এটা আলু লৈ লৈছোঁ। এই আলুটো মই এতিয়া ভালদৰে নিকাই লৈ ল'ম। আৰু আলুটো ভালদৰে নিকোৱা পিছত মই এতিয়া দীঘল চাইজৰ কাটি লৈ এতিয়া সৰু কৰি পিচ কৰি কাটি ল'ম। এতিয়া সৰু পিচ কৰি কাটি লৈ এতিয়া ভালদৰে ধুই পখালি মই লৈ লৈছোঁ। আৰু মই এটা পেন তুলি দিছোঁ। পেনটো গৰম হৈ গৈছে। ইয়াত দি দিছোঁ 2 কাপ মই ৰিফাইন তেল আৰু আদা নহৰু অকণমানকৈ মিহিকৈ কাটা দি দিছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ দীঘলকৈ পাতলকৈ কাটি লৈছোঁ। ইয়াতে দি দিম মই এতিয়া পাঁচফোৰণ। পাঁচফোৰণ দি দিছোঁ। মই এটা বাতিত লৈ লৈছোঁ জলকীয়াৰ গুড়া, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু হালধি। এইখিনি মই মিশ্ৰণটো দি দিছোঁ। দিয়ে মই আলুখিনি কাটি ৰখা দি দিলোঁ। এতিয়া দি দিম মই ইয়াতে অকণমান সোৱাদ অনুসাৰে নিমখ। এইখিনি দি ভালদৰে মই লাৰি ল'ম। ইয়াতে অকণমান পানী দি সিদ্ধ হ'ব দিম। এতিয়া সিদ্ধ হ'ব, তেতিয়া পানীখিনি শুকাই যাব। এতিয়া দেখিছে পানীখিনি শুকাই গ'ল আৰু আলুখিনি ভালদৰে সিদ্ধ হৈ গৈছে। ইয়াতে মই কাটি ৰখা ধনিয়া আৰু কেঁচা জলকীয়া দি দিম। এইখিনি দি কিনে এতিয়া অকণমান লাৰি দিম। লাৰি দিয়া এতিয়া মোৰ মিশ্ৰণখিনি হৈ গৈছে। মই ময়দাখিনি ৰাখিছিলোঁ যে 10 মিনিট আৰু দেখিছে ইমান চফ্ট হৈছে। মই পুৰিতকৈ অকণমান ডাঙৰ চাইজৰ কৰি লৈ লৈছোঁ। এতিয়া অকণমান বেলি দি ইয়াতে মিশ্ৰণখিনি আলুৰ দি দিম। দি এতিয়া ভালদৰে ভাজ কৰি অকণমান বেলি ল'ম। অকণমান কৰি বেলি ল'ম। লৈ দিছোঁ এটা পেনত তেল। আৰু তেলটো মই বেছিকৈ দিয়াৰ কাৰণে মই 3খন কৰি ভাজিলোঁ। আপোনালোকে কম তেলত দি এখন বা দুখনকৈ ভাজিব পাৰে। এতিয়া ভাজি ল'ম মই গল্ডেন কালাৰলৈকে ভাজি ল'ম। দেখিছে কি ধুনীয়া গল্ডেন কালাৰ হৈছে আৰু অকণমানকৈ ফুলিছে। কচুৰি দৰে ফুলিছে। দেখিছেনে ইমান ধুনীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। এতিয়া মোৰ ভাজা হৈ গৈছে। এখন ডিছত উঠাই ল'ম। ডিছত উঠাই ল'লোঁ। এনেকৈ আপোনালোকে বনাই খাব পাৰে। আবেলি নাস্তা কৰি বনাই খাব পাৰে আৰু ল'ৰা ছোৱালীক টিফিনত দিব পাৰে। কেনেকুৱা লাগিল মোৰ ৰেচিপিটো? যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু চাওকচোন কি ধুনীয়া চফ্ট হৈছে। এতিয়ালৈ এৰিলোঁ। বাই বাই।